সুধা কণ্ঠ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ উজ্জীৱিত কৰা অসমৰ যুগপুৰুষ যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা উদযাপন 8 ছেপ্টেম্বৰ 2025 পৰা 8 ছেপ্টেম্বৰ 2026 সুধা কণ্ঠৰ স্মৃতিক যুগমীয়া কৰাৰ অসম চৰকাৰৰ বিনম্ৰ প্ৰয়াস ভাবিব কোনে নোকোৱা সমনীয়া উদযাপনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা হ'ব এখন বিশেষ সমিতি বিস্তীৰ্ণ পাৰৰে স্মৃতিচাৰণ অনুষ্ঠান আয়োজিত হ'বলগীয়া স্থানসমূহ গুৱাহাটী দিল্লী মুম্বাই কলকাতা আৰু অৰুণাচল প্ৰদেশ এটি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান মহান সত্তাগৰাকীৰ নামেৰে পুনৰ নামকৰণ কৰা হ'ব জীৱনী প্ৰকাশ কৰা হ'ব একাধিক ভাষাত ভূপেনদাৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কীয় তথ্যচিত্ৰ নিৰ্মাণ এটি স্মাৰক মুদ্ৰা মুকলিৰ প্ৰস্তাৱতো অনুমোদন এটি কণ্ঠ যি মাটি আৰু মানুহৰ গান গাইছিল যি সমৃদ্ধ কৰিছিল অসম ভাৰত